हेलो फ्रेंड्स उर्बी बरुवा यूट्यूब चेनेलলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আজি হোলিৰ দ্বিতীয় দিন অৰ্থাৎ আজি মাটিয়া হোলি। হ্যাপি হোলি। আমাৰ গুডুৰ প্ৰিয় উৎসৱেই হৈছে ফাকুৱা। তাই কালাৰ বিৰাটেই ভাল পায় আৰু ৰাতিপুৱাতে উঠি গা পা ধুই লৈ এফালৰ পৰা ঘৰৰ মানুহবিলাকক সকলোকে ৰং লগাই আছে। সকলোকে ৰং হনা হোৱাৰ পাছত ভাবিলো আজি অকণমান ওলাই যাওঁ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি দাদাৰ ঘৰলৈ গৈ আছো। দাদাহঁতৰ ঘৰত গুডুৱে সকলোকে হেঁপাহ পলুৱাই আবিৰ সানিলে আৰু চাহ পানী খাই আমি তাৰ পৰা ওলাই আহিলোঁ। আমি বাইদেউহঁতৰ ঘৰলৈ আহিলোঁ। গুডুৱে দাদাকৰ এটা ফিচকাৰী পালে আৰু সেইটোলৈ তাই সকলোকে পানী মাৰিবলৈ ধৰিলে। এতিয়া আমি জেঠীমাহঁতৰ ঘৰলৈ গৈ আছো। এইজনী মোৰ লগত পঢ়া আমি সহপাঠী। হেপী হোলি। জেঠীমাৰ ঘৰৰ দুজনী বোৱাৰী আৰু মই আমি তিনিওজনী একেলগে পঢ়া আমি ক্লাছমেট হয়। সিহঁতক গোটেইবোৰকে ভালকৈ ৰং সানি আমি তাৰ পৰা গুচি আহিলোঁ আৰু ঘৰ আহি পালোঁ। গা পা ধুই ল'লোঁ আৰু এতিয়া ভাত বনাবলৈ যাব লাগিল। কিছু ৰং আছে এতিয়াও যোৱা নাই। গুডুকো গা পাও ধুৱাই দিলোঁ আৰু এতিয়াতে আহিয়ে মোবাইল চোৱাত লাগিল। মৰমৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে আজি মোৰ এই হোলীৰ সৰু ব্লগটো চাই ভাল পালে। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।